নমস্কাৰ বন্ধুসকল, জিঅ'ৰ পিছত এইবাৰ আহি গ'ল পতঞ্জলি BSNL সিম কাৰ্ড। চাবোন, তেল, ঔষধৰ লগতে সকলোবোৰ বস্তু বেচা ব্যৱসায়ী ৰামদেৱে এতিয়া BSNLৰ লগত হাত মিলাই পতঞ্জলি BSNL সিম কাৰ্ড মুকলি কৰিছে। Whenever your heart is broken, don't ever forget you're golden. I will find the light in your soul, I'll be there. এই সিম কাৰ্ডৰ নাম হ'ব স্বদেশী সমৃদ্ধ সিম কাৰ্ড। আপুনি বৰ্তমান এই সিম কাৰ্ডৰ কাৰণে অপেক্ষা কৰিব লাগিব। মাত্ৰ এতিয়া পতঞ্জলিৰ কৰ্মচাৰীয়ে এই সিম কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। অতি সোনকালে এই সিম কাৰ্ড মুকলি কৰা হ'ব ৰাইজৰ বাবে। এতিয়া বৰ্তমান এটাই প্লেন দেখিবলৈ পোৱা যায়। এই প্লেনটোত 140 টকা ৰিচাৰ্জ কৰাৰ পিছত আপুনি গোটেই ভাৰতবৰ্ষত আনলিমিটেড কল, 100টা SMS আৰু 2GB ডাটা পাব। ইয়াৰ কোনো ভেলিডিটি এতিয়ালৈ জনোৱা হোৱা নাই। এই সিমৰ দ্বাৰা যদি আপুনি পতঞ্জলিৰ কোনো বস্তু কিনে তেতিয়া আপুনি 10% আপুনি ৰেহাই পাব। বাবা ৰামদেৱে সিমৰ লগতে ইঞ্চুৰেঞ্চ সুৰক্ষাও দিব। এই সিম অহাৰ পিছত ভাৰতীয় স্বদেশী নেটৱৰ্ক আৰু মজবুত হ'ব। এই সিম BSNLৰ কাউণ্টাৰতো পাব আৰু বৰ্তমান পতঞ্জলিৰ কৰ্মচাৰীয়ে নিজৰ আইডিখন দেখুৱাই এই সিম ব্যৱহাৰ কৰিব পাৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।